আজি বিগত 10 বছৰমানৰ পৰা সেই অঞ্চলত বিশেষকৈ পলাশবাৰীক কেন্দ্ৰ কৰি বহুজাতিক কোম্পানীয়ে গা কৰি উঠে। বহুজাতিক উদ্যোগ প্ৰতিষ্ঠান হোৱাত আমি আপত্তি বিৰোধিতা কৰিব খোজা নাই, কাৰণ নিবনুৱা সমস্যাই গা কৰি থকা এখন ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰয়োজন আছে। কিন্তু এই উদ্যোগ প্ৰতিষ্ঠানবোৰ স্থাপন কালত যিটো বেআইনীভাৱে তেওঁলোকে স্থাপন কৰিলে তাতহে আমাৰ ক'ব লগা আছে। কাৰণ প্ৰায় 100ৰো অধিক বহুজাতিক কোম্পানী, দুটা থলুৱা মালিকো ইয়াত সোমাইছে। প্ৰায় ITC, মই কেইটামান নাম কৰিছোঁ, ITC, চেণ্টলাই, অন্নপূৰ্ণ, পূৰ্বাঞ্চল টিম্বাৰ্ছ উদ্যোগ, গুলমহৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড, ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰী, চান ফাৰ্মা, হেট্ৰ ফাৰ্মা, সোণালিকা, খানগড় ফ্লাই প্ৰাইভেট লিমিটেড, অজন্তা ফাৰ্মা, সতেজ এগ্ৰ প্ৰডাক্ট লিমিটেড, কণ্ট্ৰল পইণ্ট আদি কৰি প্ৰায় 100 ইয়াৰে অধিকাংশই আধাতকৈও বেছি অংশই বৰ্তমান উৎপাদন আৰম্ভ কৰি চলি আছে। আৰু আধা সংখ্যক মোটামুটি কনষ্ট্ৰাকশ্যন চলি আছে, নিৰ্মীয়মান অৱস্থাত আছে। এতিয়া কথাটো হ'ল কি, এটা উদ্যোগ খেতি পথাৰত যেতিয়া স্থাপন কৰিব তেতিয়া তেওঁলোকক আৰ্থিক নামত বুজন পৰিমাণৰ মাটিৰ প্ৰয়োজন। কিন্তু এই মাটি তেওঁলোকে ক'ৰ পৰা ফিল আপ কৰিলে? প্ৰশ্ন হয় সেইটো। বন বিভাগৰ নিয়ম মতে যে 2 ফুটতকৈ যদি খেতি পথাৰ দকৈ খান্দে তেতিয়া অনুমতি ল'ব লাগে, বন আইন অনুসৰি অনুমতি ল'ব লাগে বন বিভাগ। কিন্তু তেওঁলোকেতো প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে। মোৰ তাত ভিডিঅ' আছে, আপোনালোকক দিম, নম্বৰখিনি দিব, মোৰ মোবাইলত আছে। গতিকে প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰি মাটি ফিল আপ কৰিছে। মধ্যভাগী একাংশক লৈ এই বহুজাতিক কোম্পানীসকলে লুটপাট লুণ্ঠন আৰম্ভ কৰিছে। আৰু এই কাৰ্যত প্ৰধানতঃ সহায় কৰিছে, মুখ্যতঃ সহায় কৰিছে ইষ্ট কামৰূপ বনাঞ্চল সাংমণ্ডলিক বিষয়া DFO অফিচ আৰু ৱেষ্ট কামৰূপ DFO অফিচে আৰু ৰাণী লোহাৰঘাট কুলচি এই ৰেঞ্জ অফিচখিনি আৰু পলাশবাৰী এই ৰেঞ্জ অফিচখিনি মুখ্যতঃ সহায় কৰিছে। কাৰণ তেওঁলোকে চকুমুটি কি কৰিছে, ইফালে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহৎ সংখ্যক 90% ভূমি ইণ্ডাষ্ট্ৰীয়ে তাত ক্ৰয় কৰিছে। কিন্তু ৰাজহ বিভাগৰ পলাশবাৰী চক্ৰ বিষয়াই মিলি আছে, কোনো ধৰণৰ একো ব্যৱস্থা লোৱা নাই। ইফালে আৰক্ষীয়ে এখন বেআইনীভাৱে গাড়ী কৰি তেওঁলোকে থানাত সোমাই থয়। আনকি চব্জিৰ এই সৰু অসমীয়া ডেকা ল'ৰাবিলাকে যেতিয়া অসমীয়া ব্যৱসায়ীখিনি গুৱাহাটীলৈ চব্জি কিনি আনে, গাড়ীখনত নাই 6 টনৰ বেছি হ'ব তেনেকৈ সোমোৱাই থয়। নগৰ ৰাজনীতি কৰা সেই আৰক্ষী, কোটি টকা এই মাটিৰ কেলেংকাৰীত কিন্তু আৰক্ষী নিশ্চুপ হৈ শুই আছে। কিয়? আমাৰ প্ৰশ্ন সেইটো যে হিমন্ত বিশ্ব চৰকাৰৰ আৰক্ষী ইমান সজাগ, ইমান সচেতন, গতিকে এটা বৃহৎ পৰিমাণৰ 100 RTI তথ্য মতে 16 চনত মাত্ৰ বন বিভাগে জনোৱা মতে, আমাৰ শুভাকাংক্ষী এগৰাকীৰ RTI কৈছিল, মাত্ৰ ITC নামৰ বৰতেজপুৰ, ৰামপুৰৰ ওচৰৰ বৰতেজপুৰ অঞ্চলত ITC কোম্পানীটোৱে মাত্ৰ 3 লাখ ঘনমিটাৰ মাটিৰ বাবদ 90 লাখ টকা বন বিভাগত জমা আছে। বাকী ধৰি ল'লো 120টা কোম্পানীৰ 119টাই তেনেহ'লে কি কৰি মাটি বিলাক কৰিলে? এটকাও দিয়া নাই। আনকি DFO লিখিছে যে নট এভেইলেবল, ইয়াত আছে তথ্য RTI তথ্য যে এই ৰেকৰ্ডেই নাই। তেওঁলোকে 2008ৰ পৰা 2023 আজিলৈকে ইয়াত কৰা হৈছে যে বন বিভাগে কিমান টকা পালে
ৰাজহপালে মাটি বিক্ৰী কৰি তেওঁলোকৰ কোনো ৰেকৰ্ড নাই। ইয়াত লিখি দিছে তেওঁলোকে, ইস্তামবুল বনাঞ্চলে লিখি দিছে RTI তথ্যত যে দি ৰেকৰ্ড অফ ইনফৰমেশ্যন এজ শৰ্ট ফৰ ইট নট এভেইলেবল ইন দিছ অফিচ। তাৰমানে এটকাও পোৱা নাই চৰকাৰে। ভাবক কিমান পৰ্বতসম বিয়াগম দুৰ্নীতি অকল বিষয়াখিনি কব্জাত লুকাই আছে। তেওঁলোকৰ এই ধেমালি, এই বৰ ধেমালিৰ দ্বাৰা গাঁত সদৃশ পুখুৰীত প্ৰায় 100-200ৰ ভিতৰত পুখুৰী আছে অঞ্চলটোত। ৰাণীৰ পৰা আৰম্ভ কৰি গোসাঁইহাটত আপোনালোকক প্ৰায় 25 জনৰো অধিক নিৰীহ এই বাৰিষা কাল আপোনাৰ পানী সমান হয়, পথাৰত বৰষুণৰ পানী, পুখুৰী চিনি নাপায়, তাতে পৰি মোটামুটি 25 জনৰো অধিক লোক নিহত হৈছে। আজি বিগত 5 বছৰ কোনো পৰিয়ালে এটকাও পইচা পোৱা নাই, এটকাও পইচা পোৱা নাই কোনো পৰিয়ালে। গতিকে এই বিয়াগম দুৰ্নীতিৰ আমি তদন্ত বিচাৰোঁ সংগ্ৰামী কৃষক শ্ৰমিক সংঘই। অসম চৰকাৰক চৰকাৰে যদি শীঘ্ৰে তদন্ত ব্যৱস্থা নকৰে তেন্তে আমি আদালতৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। সোনকালে আমি এমাহৰ ভিতৰত আমি চৰকাৰক লক্ষ্য কৰিম। চৰকাৰে যদি এই বিয়াগম কেলেংকাৰী একো নকয় আমি বুজিম যে চৰকাৰৰ এখন নীলা হাত এই বিষয়াসকলৰ লগত আছে, যাৰ কাৰণে তেওঁলোকে এই অবৈধ খনন, ৰাইজৰ দুৰ্গতি তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। সেইকাৰণে আমি এই সংবাদমেলৰ আয়োজন কৰিছোঁ আৰু আৰু এটা কথা যে যিসকল নিৰীহ লোক এই মৰণফান ৰূপী পুখুৰী গাঁতত, পুখুৰী সদৃশ গাঁতবিলাকত নিৰীহ 12 বছৰৰ 9 বছৰৰ পৰা শিশু আছে। ভাবিলে দুখ লাগে। গোসাঁইহাটত এজন মেলা আদি বুলি 7 বছৰীয়া বচা ল'ৰা, আৰু এজন 12 বছৰীয়া, 60 বছৰীয়া বৃদ্ধ পৰ্যন্ত প্ৰায় 25 জন। মই নামখিনি আপোনালোকৰ ইয়াত আছে, আপোনালোকে মানে মই গাই দিব পাৰোঁ যে ইমান দুখৰ কথা। তেওঁলোকে এটা পইচা পৰিয়ালে আজি পোৱা নাই। আপুনি চাব কেইজনমান মই লিখিছোঁ বিগত 5 বছৰত অলেখ পশুধনৰ লগতে প্ৰায় 25 জনৰ অধিক মৃত্যুক সাৱটি ল'ব লগা হৈছে। সেইসকলে ৰাণী নামপাৰা সৰ্বশ্ৰী নাথ, বৰিয়াত অঞ্চলৰ জুৰি দাস 25 বছৰ বয়স, গোসাঁইহাটৰ ক্ৰমে মৃদুল দাস, জীৱন বড়ো, চানা দাস, মেলা আলী 9 বছৰ মাত্ৰ, মিৰ্জা সৰকাৰৰ দীপালী মজুমদাৰ, ভাৰতী মজুমদাৰ, জাৰবাৰী অঞ্চলৰ হলধৰ দাস, তুলক বৈশ্য মাত্ৰ 12 বছৰীয়া, বৈকুণ্ঠ দাস, যশোদা দাস, নৰেশ্বৰ দাস, জনতাবালা দাস, কাৰ্তিক মেধি, ভুৱনেশ্বৰ দাস, বৰকুচিৰ সীমান্তমালী আজি এমাহ যতীন মালীৰ প্ৰাক্তন মন্ত্ৰী মাত্ৰ এমাহত ঢুকাল পুখুৰীত বৰকুচিৰ অঞ্চল, য'ত আইটি পাৰ্কৰ সন্মুখত। গতিকে এই সদৃশ মৰণফান ৰূপ সৃষ্টি কৰিছে কোনে? গতিকে সেয়ে অসম চৰকাৰক আমি দাবী জনাওঁ, কি উপায় তেওঁলোকে দিয়ে নাজানো, কিন্তু প্ৰতিটো পৰিয়ালক আমি 20 লাখকৈ ক্ষতিপূৰণ আদায় দিব লাগিব। অন্যথা আমি এই সকলো তথ্য লৈ আমি আদালতৰ দ্বাৰস্থ হ'ম। DFO ইস্তামবুলত চাম শইকীয়া আৰু ৱেষ্ট কামৰূপত ডিম্পী বৰা নেকি? ডিম্পী বৰা। ৰেঞ্জাৰ ৰাণীত আছে জয়ন্ত গোস্বামী। এই ডিম্পী পলাশবাৰী কোন আছিল? মুঠতে ৰাণী, পলাশবাৰী, লোহাৰঘাট, তুলসী এই 4খন মেইন। শইকীয়া উপদেৰি। গতিকে ইষ্ট কামৰূপ আৰু ৱেষ্ট কামৰূপ ডিভিজন দুটাই সকলো লুণ্ঠনৰ প্ৰধান মুখ্য বাটপটীয়া। বাকী ৰেঞ্জাৰবিলাকো জড়িত, ৰেঞ্জাৰৰ সহযোগতে এই কামবিলাক লুটপাট চলাই আছে। গতিকে আৰক্ষী, বন বিভাগ, ৰাজহ বিভাগ, SDC, সৰ্বোপৰি DC কি কৰি আছে? ধ্ৰুৱজ্যোতি পাঠক আছে। আজি কিছুদিন তেওঁৰ দিনত সৰহ সংখ্যক কেলেংকাৰী, ভূমি কেলেংকাৰী ধ্ৰুৱজ্যোতি পাঠক নামৰ এই চক্ৰ বিষয়াৰ অধীনত হৈছিল। মাটিৰ দালাল, তাতে আপুনি অফিচত আপুনি বহিব নোৱাৰে। মাটিৰ দালালবিলাকে তেওঁ চৌপাশ বেৰি থাকে প্ৰতিনিয়ত দিনে ৰাতি। গতিকে এইবিলাক একাংশ মাটি দালালৰ ওপৰত আৰু এজন আছে হিন্দী বাকী ৰাজ প্ৰতাপ সিং, তেওঁতো 5টা কোম্পানী মালিক। আৰু কি কৰে, মাটিবোৰ কম দামত বিক্ৰী কৰি কৃষকৰ পৰা থলুৱা আমাৰ
বিলাসৰ লেখীয়া ঠিকাদাৰ সদৃশ দালালবোৰ মাটিৰ দালাল তেওঁলোকে কি কৰে মাটি ডেভেলপ কৰি এই বাহিৰৰ কোম্পানীবিলাক বিক্ৰী কৰে গতিকে কোটি কোটি টকা আপুনি ভাবক এটা আইটিচিয়ে যদি 20 বিঘা মাটি দখলৰ মানে ফিলাপ কৰা মানে 90 লাখ মানে 1 কোটি দখল কৰে 100 টাত 120 টাত কিমান ৰাজহ হেৰুৱাইছে চৰকাৰে 120 কোটি এই পইচাটো ক'ত গৈছে এই পইচাটোৰ 90% বন বিভাগ ৰাজহ বিভাগ আৰু আৰক্ষী বিভাগত পকেটস্থ হৈছে আৰু ইয়াৰে এটা মোটা অংশ দিছপুৰৰ বাবুবিলাকৰ হাতত পৰা কাৰণে তেওঁলোক সৃষ্টি হৈ আছে দেখি আজি 10 বছৰে তেওঁলোকৰ চকু কিয় খুল পোৱা নাই মই বিজেপি চৰকাৰক সৰ্বানন্দ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক প্ৰশ্ন কৰিছোঁ তেওঁলোক আজি 10 বছৰে আছে ক'ত গতিকে ইমান ভয়াবহ এখন প্ৰতিচ্ছবি মই ভাবোঁ আপোনালোকে তুলি ধৰক আৰু এই ইস্যুটো আজি আমি প্ৰেছ মিট দিয়ে সমাপ্ত নকৰোঁ আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছোঁ আৰু এইলৈ আমি আদালতৰ শীঘ্ৰেই দ্বাৰস্থ হ'ম ইতিমধ্যে ডক্টৰৰ লগত আমি কথা পাতিছোঁ গতিকে আপুনি ভাবক কোটি কোটি টকা ৰাজহ ইফালে দেউলীয়া চৰকাৰখনে ধাৰলৈ পাত পোৱা নাই অথচ নিজৰ সম্পত্তি বেআইনী কৰি কেনেকৈ পুথিগত কৰি পকেটস্থ কৰিছে এই ভাজপা চৰকাৰখনে ভাবক য'ত পুখুৰী এটা পুখুৰীৰ সেউজীয়া খনতো তেওঁলোকৰ লোক পুখুৰী সেউজীয়া কিমান বুদ্ধি কিমান নীলাজ কিমান লাজ লগা বিষয় এই পুখুৰীৰ সেউজীয়া পানীখিনিয়ে আমাৰ মহানগৰী খুৱাই আছে সেইখন বেপাৰীক বিক্ৰী দোকান দিব এই সেউজীয়া এৰা নাই এই চৰকাৰ গতিকে এই ব্যাপক দুৰ্নীতিৰ তেওঁলোকে তদন্ত ঘোষণা কৰক ক্ষতিপূৰণ 20 লাখকে প্ৰতিটো পৰিয়ালক দিয়ক অন্যথা এমাহৰ ভিতৰত আমি সন্মুখীন মাতিছোঁ এমাহৰ ভিতৰত যদি চৰকাৰে একো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি আদালতত দ্বাৰস্থ হ'বলৈ বাধ্য থাকিম এটা কোম্পানীৰ প্ৰায় 20 পৰা 30 বিঘা মাটি তেওঁলোকে দখল কিনিছে ক্ৰয় কৰিছে পানী দামত মেক্সিমাম ইয়াৰে 70% ভূমিয়ে কিন্তু কৃষিভূমি ইয়াৰ শ্ৰেণী পৰিৱৰ্তন হোৱা নাই গতিকে শ্ৰেণী পৰিৱৰ্তন নোহোৱা কনষ্ট্ৰাকশ্যন কৰি থকা কি উদ্যোগ মন্ত্ৰীয়ে নাজানে জিলা উপায়ুক্তে নাজানে গতিকে কৃষিৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ কিদৰে কনষ্ট্ৰাকশ্যন কৰিব পাৰে ইয়াৰ এটা ব্যাপক কেলেংকাৰী ৰাজহ বিভাগৰ এটা ব্যাপক কেলেংকাৰী গতিকে কেৱল টকাৰ কাৰণে দেশ বিক্ৰী কৰিছে মাটি বিক্ৰী কৰিছে কৃষকৰ ৰাইজৰ সপোন বিক্ৰী কৰিছে এই প্ৰক্ৰিয়াটো কিমান বছৰ চলি আছে প্ৰায় 10 বছৰ 10 বছৰ আগত নাছিল 10 বছৰ তেনেকৈ উদ্যোগ বাণিজ্য ধৰক তেনেকৈ যোৱা নাছিল পৰস্পৰী অঞ্চলত এতিয়া গুৱাহাটীতে ধৰক উদ্যোগ চলি আছিল এতিয়া খেতি পথাৰ কিনিছে এইটো আদালত তেতিয়া দ্বাৰস্থ কিয় নহ'ল গম পোৱাৰ লগে লগে মই গমটো পাইছোঁ একাংশই ধৰক তাত মানে শ্ৰেণী পৰিৱৰ্তন কৰিছে চাব মই এটা কথা কৈছোঁ আজি 6 বছৰমান আগতে পিঠানীৰ নেতৃত্বত যি মাটি কৃষি ভূমি ক্ৰয় কৰিছিল তেতিয়া ৰাইজৰ দাবীত SDC কেছ ৰুজু কৰি মাটিটো এতিয়া বন্ধ কৰি ৰাখিছে এতিয়াও পিঠানীৰ কাম কৰিব পৰা নাই আজি পিঠানীৰ বেলিকা আৰু অন্যান্য প্ৰায় 22জন মাটি কিনা ব্যৱসায়ীৰ বিৰুদ্ধে যদি SDC কেছ ৰুজু কৰি বন্ধ কৰিব পাৰে আজি কিয় নোৱাৰে আজি 4-5 বছৰে কিয় নোৱাৰে মোৰ প্ৰশ্ন এইটোৱে ৰাজহ বিভাগত ইমান ডাঙৰ দিছপুৰখনত দোকান হৈছেনে এইটো আপোনালোকৰ অঞ্চলৰ পৰা কেছ কিয় কৰা নহ'ল এটা কথা মই আপোনালোকক কৈছোঁ যে পিঠানী লেখীয়া উদ্যোগপতিৰ মাটি কেছ দি SDC বন্ধ কৰিছে আমি ভাবিছোঁ যে বস্তুটো ফৰ্মেলিটি দিয়া হোৱা নাই যে এইটো বন্ধই কৰিছে কিন্তু নাই আমি যেতিয়া খা খবৰ দেখিছোঁ যে চৌদিশে অসমৰ গোটেই প্ৰথম মুখ্যমন্ত্ৰী যিয়ে সকলো মাটিৰে পাত্তা দিব সদায় ঘোষণা কৰে ৰায়তী বন ৰিজাৰ্ভ চবতে পাত্তা দিব অধিকাৰ দিব সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত কিন্তু সদায় থলুৱা উচ্ছেদ চলিছে মাটি কাৰা আৰম্ভ কৰিছে আৰু এই মাটিৰ কেলেংকাৰী আৰম্ভ কৰিছে ভাবক কি ব্যাপক কেলেংকাৰী এইখন চৰকাৰ খনন কাৰ্য দিনে ৰাতি চলে এতিয়া বাৰিষা বুলি 2 তিনিবাৰতে পানী কি এটা ভয়াবহ দৃশ্য আপুনি ভাবক পুখুৰীৰ মাজেৰে পথাৰত কি কৰে মানুহে আমাৰ গাঁৱৰ মানুহে পথাৰত কি কৰে মাছ মাৰে খেতি পথাৰলৈ যায়
তেতিয়া অচি ব্ৰহ্ম আছিল নেকি? কি কৈছে? পলাশবাৰী থানাৰ অচি ব্ৰহ্ম আছিল নেকি? সিং আছিল সিং আছিল ব্ৰহ্ম তাৰপিছত আহে। আৰু এই যে বহুজাতিক নিগমত আমাৰ কিমান মানুহ তাত সংস্থাপিত হৈছে, কৰ্ম সংস্থাপন কিমান মানুহ হৈছে? মোটামুটি 10,000 মান আছে, 10,000 মান আছে। উদ্যোগৰ আমি বিৰোধিতা কৰা নাই, উদ্যোগ বাণিজ্য আমাক লাগিব, কিন্তু যধে মধে উদ্যোগ স্থাপন মানুহক মাৰি ৰাইজক মাৰি উদ্যোগ আমাক নালাগে। কৰ ফাটি দি যে ডকাইতি হ'লে নকওক, ডকাইতি এতিয়া উদ্যোগ এতিয়া কি থলুৱাৰ চকীদাৰ চাকৰিত থলুৱা ভাই ভনীখিনিক দি বাহিৰৰ সেই ৰাজ সিংহৰে হিন্দী ভাষী এজনক কি কৰিছে, কোটি কোটি টকাৰ বেপাৰ কৰিব লগাই দিছে। ৰাজ সিং ক'ৰ পৰা আহিল? কিন্তু বিহাৰৰ আমি বিহাৰী বুলি ক'ব নাই, হিন্দী ভাষী আৰু তেওঁ কি মাটিৰ দালাল? তেওঁ মাটিৰ দালাল, তেওঁ নিজৰ 5টা কোম্পানী আছে। তেওঁ কি কি কোম্পানীৰ মালিক? তেওঁৰ এই বিস্কুট আছে, বিস্কুট ফাৰ্মা আছে। গতিকে আমাৰ লোকেলো আছে, গোটেই লোকেলখিনি হ'ব। চান ফাৰ্মাৰ মালিক হয়। গতিকে এই ধৰণৰ কেলেংকাৰী মানে দেখিও চকু মুদি চাই আছে চৰকাৰ। এতিয়া চৰকাৰক দাবী জনাম যে মাটিৰ অধিকাৰৰ কথা সদায় টিভিত বজোৱা এই মুখ্যমন্ত্ৰীক আমি প্ৰতিবাদ কৰি গৈছো যে তোমালোকে মাটিৰ কেলেংকাৰীত নিমন্ত্ৰিত হৈ এনেকে মাটিৰ অধিকাৰ দিবা। আজি আজি কেনেকে কৃষি ভূমি চলিছে, এটা বিয়াগম কেলেংকাৰী। আজি বিগত 10 বছৰৰ ভিতৰত পলাশবাৰী পশ্চিম গুৱাহাটী সমষ্টিত প্ৰায় 100ৰো অধিক বহুজাতিক কোম্পানীয়ে প্ৰতিষ্ঠা হৈছে। একাংশ কমিশ্যন হৈছে, তেওঁলোকৰ উৎপাদন আৰম্ভ হৈছে, আৰু একাংশ নিৰ্মীয়মান অৱস্থা আছে। প্ৰায় 60% উদ্যোগে উৎপাদন আৰম্ভ কৰিছে। এতিয়া কথাটো হ'ল কি যে এই প্ৰতিষ্ঠা উদ্যোগখিনি প্ৰতিষ্ঠা কালত নিৰ্মাণ যেনেকৈ কৰিছে তাত বৃহৎ পৰিমাণৰ মাটিৰ প্ৰয়োজন হয়। গতিকে আটাইখিনিৰ প্ৰায় 70% উদ্যোগে এতিয়াও কৃষিভূমিত প্ৰতিষ্ঠা কৰিছে। অথচ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিব কেনেকৈ পাৰে, সেইখিনি কৃষিভূমি। গতিকে প্ৰতিষ্ঠা হৈছে, আৰু অকল কৃষিভূমি কৰাই প্ৰতিষ্ঠা কৰাই নহয়, তাতে তেওঁলোকে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দি, পুখুৰী সজ্জিত গাঁত খান্দি তাৰ পৰা মাটি তুলি ডাম্পাৰ জেচিবিৰে আৰ্ট ফিলিং কৰিছে। কোনো ৰাজহ দিয়া নাই। অথচ বন বিভাগৰ আইন মতে কি আছে যে পথাৰত যদি 2 ফুট দকৈ খান্দে তেতিয়া অনুমতি ল'ব লাগে। বন বিভাগৰ অনুমতি আইন মতে বন আইন অনুমতি ল'ব লাগে, আৰু অনুমতি লৈ ৰাজহ দিব লাগে। তেনেকৈ চৰকাৰে ভাবে ৰাজহ গুচি যায়, কিন্তু ইয়াত ৰাজহ দিয়াত তেওঁলোকে প্ৰয়োজন বোধ নকৰি অকল কেইটামান মধ্যভোগীক লগত লৈ স্থানীয় SDC, ইষ্ট কামৰূপ বন সংমণ্ডল, ৱেষ্ট কামৰূপ বন সংমণ্ডল, ৰাণী ৰেঞ্জ অফিচ, ৰেঞ্জাৰ, কুলচি ৰেঞ্জাৰ, লোহাৰঘাট ৰেঞ্জাৰ, পলাশবাৰী ৰেঞ্জাৰ, এই সকলোকে হাতত ৰাখি, পলাশবাৰীৰ SDC সকলোকে হাতত ৰাখি তেওঁলোকে দিনে নিশাই আৰ্ট ফিলিং গাঁত খুলি ফিলিং কৰা আৰম্ভ কৰিছে। গতিকে RTI তথ্য মতে মাত্ৰ আমি 2008ৰ পৰা RTI তথ্য কৰিছিলোঁ, আবেদন কৰিছিলোঁ বন বিভাগত। তেতিয়া মাত্ৰ ক'লে যে 100ৰো অধিক কোম্পানী মাত্ৰ ITC নামৰ বৰদেশপুৰত স্থিত কোম্পানীটোৱে 3 লাখ ঘনমিটাৰৰ বিপৰীতে 90 লাখ টকা জমা দিছে, এটা মাত্ৰ, আৰু কোনো নাই। তেনেহ'লে বাকী 99টা কোম্পানীয়ে ক'ৰ পৰা মাতি আনে? এই পুখুৰী সদৃশ খেতি ভূমিৰ পৰা চোৰাংকে কম দামত মাটি কিনিছে আৰু গাঁত খুলিছে। তাৰমানে আইনক সংগুষ্ট দেখুৱাই, আইনক ভৰিৰে নীতি নিয়ম ভৰিৰে মোহাৰি স্থানীয় প্ৰশাসনৰ বিষয়াসকল, আৰক্ষী, SDC, ৰেঞ্জাৰ, শীৰ্ষ বন বিষয়াসকলকে লগত লৈ তেওঁলোকক পকেটত পইচা গুজি দি, কোটিৰ ঘৰত পইচা গুজি দি তেওঁলোকে লুণ্ঠন আৰম্ভ কৰিছে আৰু ৰাজহ ফাঁকি দিছে। আপুনি এটা কোম্পানী যদি 90 লাখ 1 কোটি টকা দিয়ে, তাৰমানে কি 120টাত যদি হয় 120 কোটি টকা দিব লাগে। গতিকে 119 কোটি টকা কাৰ পকেটত গ'ল?
চৰকাৰে আজি কৃষিভূমিত কিয় হস্তক্ষেপ কৰা নাই? ডিচি ৰাজহ বিষয়া জিলাখনৰ মুখ্য মানুহ ডিচিয়ে কিয় তেওঁ এই অন্যায়টো কৃষিভূমিৰ ওপৰত চলি থকা অবৈধ কেলেংকাৰীটো কিয় সহ্য কৰি আছে? ইয়াতো নিশ্চয় পইচাৰ অংক চলিছে। আৰু পইচাৰ অংক সকলো বিষয়ে চলোৱা এটা সিংহভাগ দিছপুৰত যোৱাৰ কাৰণে দিছপুৰে চকু মুদি আছে, কাৰণ বিষয়বিলাকৰতো কোনো শাস্তিমূলক ব্যৱস্থা হোৱা নাই। গতিকে আমি দাবী কৰোঁ এই ইহাত কোটি টকা প্ৰকৃষ্ট কৰা ৰেঞ্জাৰ, DFO, SDC, আৰক্ষী বিষয়া কঠোৰ শাস্তি লাগে আৰু তেওঁলোকৰ ওপৰত এক CBI তদন্ত দিব লাগে। আপোনালোকে কোৰ্টলৈ যোৱাৰ কথা কৈছে। আৰু শীঘ্ৰে আমি PIL-ৰ ব্যৱস্থা কৰিম। এমাহৰ সময় চাম চৰকাৰে যদি কোনো ব্যৱস্থা নলয়, যেনেকৈ আগতে আজি 6 বছৰ আগতে পিঠানীৰ লগতে 22জন মাটি ক্ৰয় কৰা মালিকক SDC-য়ে কেছ দি, শুভলক্ষ্মী বৰুৱা আছিল তেতিয়া SDC, তেওঁ তেতিয়া কেছ দিছিল। গতিকে আজি কিয় দিয়া নাই? আজি 4-5 বছৰ তেওঁলোকে কিয় চকু মুদা খুলিৰ ভাও ধৰি আছে? গতিকে ইয়াত বেলেগ একো কথা নাই, কেৱল অংক মধ্যভোগী থলুৱা একাংশ ঠিকাদাৰ দালালৰ লগত এই কোম্পানীৰ দুৰ্জাতি কোম্পানীবিলাক কম পইচাত মাতি লাগে, প্ৰশাসনক পকেটত ৰাখে। এতিয়া এই পুখুৰীত প্ৰায় 25জনৰো অধিক লোক নিৰীহ লোক পুখুৰীত পৰি মৰি আজি বিগত 5 বছৰত। আৰু অনেক পশুধন গৰু ছাগলী পথাৰতো যায় মৰে। গতিকে আমি ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ। তদন্ত নকৰিলে আমি যদি উচিত তদন্ত নকৰে তেতিয়া আমি এমাহ সময় চাম আৰু আদালতৰ দ্বাৰস্থ হ'ম। চৰকাৰক আমি সেই সকিয়নি দিছোঁ যে শীঘ্ৰে এই কেলেংকাৰীৰ উচিত তদন্ত কৰে আৰু 20 লাখকৈ প্ৰতিটো নিহত পুখুৰী হত্যাৰ মৰণ বান্ধত নিহত পৰিয়ালক 20 লাখকৈ প্ৰতি পৰিয়ালক ক্ষতিপূৰণ